আপুনিও কি আপনার ফেসবুক প্রোফাইল এনেকুৱা বনাব খোজে নেকি? আপনার ফ্রেন্ড বন্ধু বান্ধৱীসকলে আপনার প্রোফাইল চাই যাতে কয় ভাই কেনেকৈ বানালি মোক অলপ শিকাই দি না। আজি আমি শিকিম কেনেকৈ আপনার প্রোফাইল এনেকৈ বনাব পাৰে। সো ফ্রেন্ড, মোৰ নাম সৌৰভ আৰু আপোনালোকে চাই আছে সৌৰভ টেক। প্ৰথমে মোৰ ফেচবুকটো অন কৰিম। অন কৰাৰ পিছত নিজৰ প্ৰোফাইলত যাম। প্ৰোফাইলত যাই দেখা পাব যে প্ৰোফাইলৰ তলত এডিট পাব্লিক ডিটেইলছ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এইটো ইন্ট্ৰ দেখা পাই আছে না, এই ইন্ট্ৰৰ ৰাইট সাইডত এডিট আছে, এডিটত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত দেখা পাব যে ৱৰ্ক এট ষ্টুডেণ্ট, ইয়াৰ তলত আছে এট ৱৰ্ক, ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে সাৰ্চত যাই লিখিম লোডিং, LOA লোডিং। সো লোডিং লিখিলোঁ। লেখাৰ পিছত সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত দেখা পাব যে আহি গৈছে। সো ইয়াৰ ভিতৰত এটা ল'ম, ধৰি লওঁ 3 নম্বৰটো মোৰ পচন্দ হৈছে, এইটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত সিম্পলি সেভ কৰি দিম। সেভ কৰাৰ পিছত শ্বেয়াৰ কৰিলোঁ, এটা আহি গ'ল। সো আমাৰতো এটা দিলে নহ'ব, আৰু কেইটামান দিম। ইয়াৰ বাবে আৰু একবাৰ এড ৱৰ্কত ক্লিক কৰিম। পিছত আৰু একবাৰ সাৰ্চ কৰিম LO লোডিং, সাৰ্চ কৰিলোঁ। সাৰ্চ কৰা আৰু এটা ল'লোঁ, লোৱাৰ পিছত এইটোও সেভ কৰি দিম। সেভ কৰি দিলোঁ। সো আমি আৰু কেইটামান সেভ কৰিম, তাৰ বাবে আৰু একবাৰ এডিটত মাৰিম, মাৰি এড ৱৰ্কত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে লিখিম ফেচবুক VIP, লিখি সাৰ্চ কৰিলোঁ। সাৰ্চ কৰাৰ পিছত আহি গৈছে কেইটামান, আৰু এইটোও সেভ কৰি দিম। এতিয়া আমি নিজৰ প্ৰোফাইলত যাম। প্ৰোফাইলত যাই দেখা পাই আছে ফ্ৰেণ্ড, এইটো মোৰ প্ৰোফাইল। ইয়াতে মোৰ VIP একাউণ্ট ক্ৰিয়েট হৈ গৈছে। এনেকাকৈ ফ্ৰেণ্ড আপুনি যিমান পচন্দ কোনটো লাগে আপোনাৰ পচন্দ চইচ কৰি আপোনাৰ একাউণ্টটো এনেকা VIP বনাব পাৰে। ভিডিওটো কেনেকুৱা লাগিল? যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।